গাইজ এতিয়া মই উঠি মেলি আমাৰ ববহঁতে চবেই কাম চাম কৰি আছে আৰু আজি যাম আমি যোৰহাট মইনাপুৰীয়া নামঘৰ। এতিয়া আমি গা পা ধুই ওলাম আৰু লাহে ধীৰে 9টামান বজাত বুলি কৈছেহে, কিমান দেৰি হয় আৰু এতিয়া গা পা ধুই আমি ওলাম আৰু। তো গাইজ আমাৰ এতিয়া ওলাই মেলি হৈ গ'ল আৰু এতিয়া গাড়ী আহিব আৰু আমি যাম। আমি আকৌ বাটত আহি থাকোঁতেহে গম পালোঁ আজি শংকৰৰ জন্মোৎসৱ আছিল বুলি। তাৰে হৈ এয়া বাটতে শোভাযাত্ৰা কৰি থকাও দেখিলোঁ। কি এটা ধুনীয়া দিনত আমি নামঘৰলৈ আহিলোঁ আৰু খুব ভাল লাগিলে মনটো। এতিয়া আমি পাই গ'লোহি মইনাপুৰীয়া নামঘৰ। ব'লক। আৰু এয়া হৈছে নামঘৰৰ সন্মুখ ভাগ, খুবেই ধুনীয়া আৰু খুব ভাল লগা। এয়া হৈছে নামঘৰৰ কাষতে লাগি থকা চাকি জ্বলোৱা ঠাইডোখৰ। ইয়াত আমি সকলোৱে প্ৰথমতে গৈ চাকি তাকি জ্বলাই ল'লোঁ। আচলতে নামঘৰৰ ভিতৰত ভিডিঅ' বনোৱা নিষেধ আছিল, সেইকাৰণে ভিডিঅ'টো বনোৱা নহ'ল। আৰু ইয়াত আমাক চাহ খাবলৈ দিছিলে। গাইজ এতিয়া আমি যাবলৈ লৈছোঁ। এতিয়া আমি হোটেলত খাবলৈ সোমাইছোঁ। এতিয়া আমি হেৰিয়ৰ পৰা হোটেলৰ পৰা ওলালোঁ আৰু এতিয়া আমি যাম কলাক্ষেত্ৰলৈ। আমি সোমালোঁ ভিতৰত আৰু গাইজ বগৰী ফুলিলেই। গাইজ আমি এতিয়া
এতিয়া আহিলোঁ চুকাফা উদ্যানৰ পৰা আৰু এতিয়া আইচক্ৰীম খোৱাটো নেদেখিলে আকৌ আৰু এইফালে মাছ লৈছে মাছৰ বজাৰ একদম নেঘেটিঙত লৈছোঁ মাছ পাই গ'লোঁ সেই গাইজ এতিয়া মানে আমাৰ মানে তাৰ পৰা আহি গা চা মানে একদম বেয়া লাগি গ'ল গা পা ধুই মানে একদম ভাত পানী খাই ল'লোঁ আজি মানে ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই